নমস্কাৰ মই আনিছে নতুন এটা ভিডিঅ'লৈ আসাম জেটেক্স চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইজ মই আজি আপোনালোকক শিকাম আপোনালোকে সাবজেক্ট কোড আপোনাৰ পেপাৰ কোড এইটো কেনেকৈ উলিয়াব এণ্ড এইটো কেনেকৈ বহাব পেপাৰত সকলো বস্তু মই এটা ভিডিঅ'ত দেখাই দিছোঁ প্লিজ ভিডিঅ'টো সম্পূৰ্ণ চাব স্কিপ নকৰিব সো গাইজ আমি প্ৰথমতে কি কৰিব লাগে আমাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব লাগে গাইজ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত সাৰ্চ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি গাইজ গুৱাহাটী ইউনিভাৰ্চিটি সাৰ্চ কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব তললৈ যাব তাত দেখিব গুৱাহাটী ইউনিভাৰ্চিটি এটা পৰ্টেল আছে সেইটোত ক্লিক কৰিব সেইটোত ক্লিক কৰাৰ পিছত ইয়াত ওপৰত কাৰ্চিনৰ নিচিনা এটা ৰেড কালাৰৰ এটা বস্তু আছে থ্ৰী ডট সেইটোত ক্লিক কৰি আপোনালোকে ডেস্কটপ মোডত কৰিব তাৰ পিছত ইয়াত এইখিনি ষ্টুডেণ্ট পৰ্টেল এক্সামিনেশ্যন এইটো জুম কৰি তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাই আছে ইণ্টাৰ লগিং আইডি এণ্ড তলত পাছৱৰ্ড বুলি আছে আপোনাৰ যেটো আইডি এইটো দিব যেতিয়া আপোনালোকে এডমিট কাৰ্ড ওলাইছিল এডমিট কাৰ্ড ওলাইছো যেটো আইডি আছিল সেইটো আইডি এণ্ড সেইটো পাছৱৰ্ড দিব মই মোৰ আইডি এণ্ড পাছৱৰ্ড দি আছো এইটো জবলিও সেকশন 5 এনেকৈ আপোনালোকে এটা আইডি আছে এইটো আইডি দিব আইডি দিয়াৰ পিছত আপোনালোকে তলত দিব পাছৱৰ্ড এনেকৈ কিবা কিবি থাকে এখানে সকলো আপোনালোকে কাটি দিব এণ্ড কাটি দিয়াৰ পিছত আপোনালোকৰ যেটো পাছৱৰ্ড এইটো দিব মই মোৰ পাছৱৰ্ডটো দি আছো গাইজ ক্যাপিটাল এক্স স্মল লেটাৰ সি ক্যাপিটাল ওয়াই 3 4 এনেকৈ আপোনালোকৰ পাছৱৰ্ড আছে তাত যেনেকৈ আছে ক্যাপিটাল লেটাৰ স্মল লেটাৰ সেইখিনি আপোনালোকে তেনেকৈ দিব পিছত আপোনালোকে ক্যাপচাৰটো দি দিব 13+1 14 আপোনালোকৰ বেলেগ আহিব পাৰে তাৰ পিছত লগিং বুলি অপচন আছে সেইটোত ক্লিক কৰিব সেইটোত ক্লিক কৰাৰ পিছত ইয়াত দেখিব আপোনালোকৰ বহুত অপচন আহিব সেইখিনি আমাৰ নালাগে আমাৰ লাগিব এক্সাম ফ্ৰম ডাউনলোড এইটোত ক্লিক কৰিব এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ জুম কৰিব জুম কৰি চাব আপোনালোকৰ ডিগ্ৰী বি ৰেগুলাৰ এইখিনি আছে তাত ডাউনলোড এক্সাম ফ্ৰম এইটোত ক্লিক কৰিব এইটো ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাই আছে আপোনালোকৰ সেইখিনি বস্তু মই যিখিনি কৈছিলোঁ আপোনালোকৰ পেপাৰ কোড সাবজেক্ট কোড এইখিনি সকলো ইয়াত পাই যাব সকলো সাবজেক্টৰ এই তলৰখিনি আপোনালোকে তলৰখিনি স্ক্ৰিনশ্বট মাৰি ল'ব বা কম্পিউটাৰৰ পৰা ওলাই ল'ব হ'ব মই কম্পিউটাৰৰ পৰা ওলাইছোঁ কম্পিউটাৰৰ পৰা ওলালে অলপ ভাল হয় ইয়াসো মই এখানে জুম কৰি আপোনালোকক দেখুৱাই আছো সো গাইজ এটা আমি পেপাৰখনত যাম আপোনালোকে সাবজেক্ট কোড কোনটো এণ্ড পেপাৰ কোড কোনটো দেখুৱাম সো গাইজ ইয়াত দেখি আছে আপোনালোকে মই লিখি আছো সাবজেক্ট কোড সো তাত সাবজেক্ট কোড কোনটো হ'ব যদি উদাহৰণস্বৰূপে আমাৰ এডুকেশ্যন এক্সাম হয় তেনেহলে আমি প্ৰথমতে কি কৰিম এডুকেশ্যনটো লিখিম এডুকেশ্যনটো লিখাৰ পিছত ইয়াত চাই আছে আপোনাৰ EDUHRC এইখিনি আমাৰ হ'ব কি আপোনালোকৰ হেগুনে হ'ব সাবজেক্ট কোড সো মই লিখি আছো EDUCATION এডুকেশ্যন লিখাৰ পিছত গাইজ আপোনালোকে কি কৰিব এটা সৰু ব্ৰেকেট দি দিব এণ্ড EDU ইয়াত চাই আছে ওপৰত মই ব্ৰেকেটত দিছো EDURC এইখিনি হ'ব আপোনালোকৰ কি এইখিনি হ'ব আপোনালোকৰ সাবজেক্ট কোড সো ইয়াত আপোনালোকৰ সাবজেক্ট কোড শেষ তাৰ পিছত কি কৰিব আপোনালোকৰ আহিব পেপাৰ কোড তো পেপাৰ কোড ইয়াত লিখি আছো মই পেপাৰ কোড কি হ'ব আপোনালোকৰ এছ চাই আছে আপোনালোকে EDURC 1016 এইখিনি সকলো একলগ হৈ আপোনালোকৰ কি হ'ব পেপাৰ কোড হ'ব তো মই পেপাৰ কোডখিনি লিখি আছো EDURC মানে গাইজ মোৰ এটা হাতত মোবাইল আৰু আনটো হাতত মই লিখি আছো অলপ প্ৰবলেম হৈছে এণ্ড লেখাখিনি হেণ্ডৰাইটিংখিনি বেয়া হৈ আছে EDURC 1016 এইখিনি আপোনালোকৰ কি হ'ব এইখিনি আপোনালোকৰ হ'ব পেপাৰ কোড সো সাবজেক্ট কোড আৰু পেপাৰ কোডৰ কাম ইয়াতে খতম আপোনালোকে চাগে মই আশা কৰিছো আপোনালোকে বুজি পাইছে বাকিখিনি সাবজেক্ট এনেকৈ হ'ব একো প্ৰবলেম নহয় সো পিছত আমি কি কৰিম এতিয়া আমি এক্সাম দিম এক্সাম দিয়াৰ সময়ত এইটো প্ৰথমটো বাকচত কি হ'ব প্ৰথমটো বাকচত আপোনালোকৰ হ'ব সাবজেক্ট কোড সো সাবজেক্ট কোড মই আকৌ আগত আপোনালোকক দেখুৱাইছো কোনটো হ'ব সাবজেক্ট কোড আকৌ মই লিখি আছো যেটো সাবজেক্ট হয় সেইটো লিখিব লাগে এডুকেশ্যন সাবজেক্ট মোৰ এডুকেশ্যন লিখিছো এডুকেশ্যন লিখাৰ পিছত EDURC ব্ৰেকেট দিব লাগিব EDURC ব্ৰেকেট ক্লোজ So guys, তাৰ পিছত আপোনালোকৰ ইয়াত কি হ'ব সেকেন্ড বক্সত আপোনালোকৰ হ'ব ৰেজিষ্ট্ৰেচন নম্বৰ
তো আপোনালোকৰ এডমিটত সেইখিনি বস্তু আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো আপোনালোকে দিব মই এনে দিছোঁ 20 এনেকুৱা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব এইটো মই এনে বহাই দিছোঁ তাৰপিছত এটা বস্তু আমি মন কৰিব লাগিব পেজ নম্বৰ সেইটো বাধ্যতামূলক দিবই লাগিব পেজ নম্বৰ আপোনালোকে কেনেকৈ দিব যদি আপোনালোকে 10টা পেজ লয় তেনেহলে আপোনালোকে দিব 1/10 তাৰপিছত সেকেন্ড পেজটো 2/10 3/10 এনেকুৱা দিব ঠিক আছে তাৰপিছত ইয়াত আমি তো তলৰখিনি আপোনালোকে তলত যিটো বাকচ আছে এই বাকচটো আপোনালোকৰ ৰোল নম্বৰটো লিখিব ৰোল নম্বৰটো আপোনালোকে এডমিটৰ আছে মই উদাহৰণ স্বৰূপে দি আছো আপোনালোকৰ GU 3251 যেনেকৈ GU আছে আপোনালোকৰ ৰোল নম্বৰটো আপোনালোকে লিখি ল'ব ৰোল নম্বৰটো লিখাৰ পিছত আপোনালোকৰ তলত যেটো কৰ্নাৰত বাকচ আছে ৰোল নম্বৰৰ ওচৰত সেইটোত আপোনালোকে কি দিব সেইটোত আপোনালোকৰ পেপাৰ কোডটো দিব ঠিক আছে আপোনালোকৰ পেপাৰ কোড তাত দিব পেপাৰ কোড মই আগতে কৈছো এইখিনি সকলো বস্তু ED URC 1016 এইখিনি হ'ব আপোনালোকৰ পেপাৰ কোড সো এইখিনি বস্তু মই তলত বহাই আছো গাইজ মই এটা হাতৰ মোবাইল ধৰি আনটো হাতৰে লিখা বহুত কষ্ট হ'ব তথাপি আপোনালোকক দেখুৱাই আছো EDU RC 1016 এইটো হৈছে আপোনাৰ কি এইটো হৈছে আপোনালোকৰ পেপাৰ কোড তাৰ পিছত গাইজ আপোনালোকে তাত লিখিব আপোনালোকৰ আনসাৰখিনি আপোনালোকে ইয়াত লিখিব ইয়াত লিখা খতম তাৰ পিছত কি কৰিব সেকেন্ড পেজ যেটো আহিব সেই সেকেন্ড পেজটোত আপোনালোকৰ কিন্তু এই পেপাৰ কোডটো নাথাকে সেকেন্ড পেজটোত আপোনালোকৰ কিন্তু এই পেপাৰ কোডটো নাথাকে EDU RC 1016 এইটো আপোনালোকৰ সেকেন্ড পেজটোত কিন্তু পেপাৰ কোড নাথাকে গাইজ ভিডিওটো যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব